Hi guys, মই পংখী স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বুৱাৰী পংখীলে। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো ভালে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। যদি মোৰ ভিডিওসমূহ চাই আপোনালোকে ভাল পায়, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিওটো আৰম্ভ কৰো। আজি মই বনাবলৈ লৈছো কচ মাছৰ বইল। তাৰ কাৰণে লৈছো মই এটা ডাঙৰ সাইজৰ পিয়াজ, আলু 3টা, বিলাহী এটা, আদা, কেইফুটামান নহৰু, কেইপাতমান মান ধনিয়া, শুকান জলকীয়া 2টা আৰু সোৱাদ অনুসৰি লৈছো মই জলকীয়া। ইয়াতে মই ব্যৱহাৰ কৰিছো কচ মাছ মই 4 পিস লৈছো আৰু এইখিনি মই ভালকৈ ধুই ললো। বিলাহীটো মই পুৰি লম। এনেকৈ বইল মাছত পুৰা দিলে তেতিয়া তাৰ স্মোকি যিটো সেন্ট আহে, হসাকৈ বইল মাছত খাবলৈ বিৰাট ভাল লাগে। মই তেনেদৰে শুকান জলকীয়াটো পুৰি লম। এনেদৰে মই নহৰু কেইটাও পুৰি ললো। এনেকৈ বইল মাছত দিলে খাবলৈ হসাকৈ বিৰাট ধুনীয়া হয়। এতিয়া মই কেৰাহীটো পাতি লৈছো। এয়া মই একদম অকণমান তেল দি লৈছো কেৰাহীটোত। একেবাৰে অকণমান ব্যৱহাৰ কৰিব। তেলখিনি গৰম হোৱাৰ লগে লগে মই মাছ কেইপিস অকণমান ফ্ৰাই বুলি ক'ব নোৱাৰি, মই জাস্ট অকণমান ৰোস্টেড কৰি লম, নহলে কচ মাছৰ এটা গোন্ধ আহে। সেইকাৰণে মই অকণমান তেল দি পেলাই ইলুটি হিলুটি কৰি লম। আৰু সাৱধানে লৰাব, কাৰণ কচ মাছটো বিৰাটেই কোমল হয়, নহলে ভাঙি যাব। চাওক অকণমান সিজাৰ দৰে হৈছে আৰু মই আকৌ এবাৰ লাহেকৈ উলুটাই দিছো। একদম সাৱধানে দিব, নহলে ভাঙি যাব। চাওক আমাৰ হৈ গৈছে। মই ইলুটি হিলুটি মাত্ৰ কৰি দিছো। একেটা কেৰাহীয়ে মই পুনৰ ব্যৱহাৰ কৰিছো। যি তেল অকণমান দিছিলো মই, আৰু মাছৰ পৰা অকণমান তেল ওলাইছিলে, আৰু সেই তেলখিনিতে মই পিয়াজ দি দিছো। মই ভাজি নলওঁ, অকণমান খালি লৰাই দিছো। তাৰ পাছত মই কাটি থোৱা আলুখিনি দি দিছো, আৰু মই জলকীয়াখিনিও দি দিম। আৰু অকণমান জলকীয়া মই ৰাখি থৈ দিছো, সেইখিনি মই পাছত ব্যৱহাৰ কৰিম। আৰু এইখিনিও মই অকণমান ইলুটি হিলুটি কৰি দিম। আৰু এতিয়া মই ইয়াতে পানী এড কৰি দিম। আপোনালোকে যিটো জোখত তৰকাৰীটো ৰাখিব বিচাৰে সেই জোখতে আপোনালোকে পানীটো দি দিব। মই পানী দি দিলোঁ। এতিয়া মই ইয়াতে মাছ কেইপিস দি দিম, আৰু মাছ কেইপিস দিয়াৰ লগে লগে আপোনালোকে হেতা দি লৰাই নিদিব, নহলে মাছ কেইপিস ভাঙি যাব পাৰে। এতিয়া মই পুৰি লোৱা বিলাহীটো কাটি লৈ পেলাই মই এইটো ইয়াতে দি দিছো, আৰু যিখিনি মই আদা, নহৰু, শুকান জলকীয়া এইখিনি অকণমান খুন্দি লৈ পেলাই ইয়াতে দি দিছো। আৰু এনেকৈ যদি বইল মাছত দিয়ে তাৰ সেন্টটো বিৰাট ধুনীয়া ওলাই। এনেকৈ এবাৰ দি চাবচোন, নিশ্চয় ভাল পাব। মই সোৱাদ অনুসৰি নিমখ দি দিম। আৰু এয়া ধুনীয়াকৈ বইল আহি গৈছে। এতিয়া মই যিকেইটা মান ধনিয়া লৈছিলোঁ সেইকেইটা মই দি দিম। মান ধনিয়া দিলে সেন্টটো বিৰাট ধুনীয়া ওলায়। আৰু কেঁচা জলকীয়া পাছত এনেকৈ দিলে কেঁচা জলকীয়াৰ ফ্লেভাৰটো বিৰাট ধুনীয়াকৈ ওলায়।
সেইকাৰণে মই পাছত কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। বিছৰ পৰা 25 মিনিটৰ পাছত মই ঢাকনিখন খুলি দিছোঁ আৰু এয়া আমাৰ মাছ খাবলৈ ৰেডি হৈ গৈছে। সঁচাকৈ বিৰাটেই ধুনীয়া লাগে। এনেকৈ এবাৰ ট্ৰাই কৰি চাব, আপোনালোকেও নিশ্চয় ভাল পাব। আৰু মই গ্ৰেভিখিনি ইমানটো জোখতেই ৰাখিছোঁ। যদি আপোনালোকে গ্ৰেভিটো অকণমান ডাঠ কৰি খাব বিচাৰে তেতিয়াহ'লে আৰু অকণমান সময় ৰাখিলে হৈ যাব। আৰু বনাবলৈ একেবাৰে সহজ, খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। যিসকলে বনাব নাজানে এনেকৈ বনাই চাব। মই একেবাৰে সহজ পদ্ধতিত আপোনালোকক দেখুৱাইছোঁ। খাবলৈ বিৰাট টেষ্টি হৈছিলে। আৰু মোৰ চেনেলটোত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।